হাই ফ্ৰেণ্ডছ, আজি মই বনাম পেকেট স্মক পৰ্ক। এয়া বলকচোন। এইখিনি গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। পিঁয়াজ, চয়া চচ, ধনিয়া, আদা নহৰু, শুকান জলকীয়া আৰু নৰসিংহ পাত কেইটামান আৰু স্মক পৰ্কখিনি। এয়া গোটেইখিনি মই ৰেডি কৰি লৈছোঁ। বলক, এটা কেৰাহীত মই অকণমান তেল দিলোঁ। এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজ অলপ সৰহকৈ ল'ব আৰু পিঁয়াজখিনি কম জুইত ভাজিব। সেইখিনি গোটেই ভাজি লৈ এতিয়া মই আদা নহৰু পেষ্টখিনি দিম। এতিয়া সেইখিনি আদা নহৰু পেষ্ট আৰু ইয়াত মই শুকান জলকীয়াটোও দি দিম। এতিয়া শুকান জলকীয়াটো দি দিছোঁ। ভোট জলকীয়াৰ শুকান হয় এইটো। এইখিনি গোটেই মিলাই লৈ এইখিনি মই এতিয়া স্মক পৰ্কখিনি দি দিছোঁ। এইখিনি ভালকৈ ভাজি ল'ব। এতিয়া মই ইয়াত অকণমান নিমখ দিম। এয়া নিমখ অলপমান দিছোঁ। এইখিনি ভালকৈ লৰাই লৈ অকণমান সময়ৰ কাৰণে এতিয়া মই ঢাকি দিম। এয়া এইখিনি ভাজা হৈছে। এতিয়া ইয়াত মই অকণমান চয়া চচ দিম। স্মক পৰ্ক সোনকালে সিজে কাৰণ অলৰেডি সিজাই থাকে, গতিকে বেছি ভাজিব নালাগে, জ্বলি যায় নহ'লে। এয়া চয়া চচখিনি দি দিছোঁ। ভালকৈ মিলাই ল'ম এতিয়া। আৰু এতিয়া মই ইয়াতে দিম অকণমান জালুকৰ গুড়া। এয়া জালুকৰ গুড়া অকণমান দিছোঁ। এইখিনি ভালকৈ লৰাই লৈ এইখিনি অলমষ্ট হৈ গ'ল মোৰ। এতিয়া মই ইয়াত দিম মই কাটি থোৱা ধনিয়াখিনি আৰু নৰসিংহ পাতখিনি। একেবাৰে ইজি। এইখিনি মোৰ গোটেইখিনি স্মক পৰ্ক ৰেডি হৈ গ'ল। এয়াৰ ফ্ৰেণ্ডছ, মোৰ স্মক পৰ্কখিনি ৰেডি হৈ গ'ল। গৰমে গৰমে ভাতৰ লগত খাবচোন, বৰ ধুনীয়া লাগে। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।